অকণমান ওলাই যাওঁ আহকচোন আপোনালোককো লগতে লৈ যাওঁ মোৰ লগত আহক সঁচাকৈ গাঁৱৰ ঘৰত যে ইমান কাম ওলায় সেইফালে মই কঠীয়া ধান ল'লোঁ মানে কঠীয়া ধান লৈ মানে কঠীয়াখিনি ধান বাচিব লাগিব নহ'লে এথোক ধান লৈ লগত মিহলি থাকে গোটেই কঠীয়া ধানখিনি বেয়া হৈ যাব সেইকাৰণে মই কঠীয়া ডাঙৰি এটা লৈ বাচি চাফা কৰি থৈ আহিলোঁ ঘৰত ধানখিনি ধুনীয়াকৈ এনেকৈ বাচি এটা বাচি মাৰি একেবাৰে চাফা কৰি থৈছোঁ মানে থোকটোতো মানে কি ক'ম আৰু এতিয়া থোকটো মানে চাফা কৰি থ'লেহে হেৰি হ'ব এইখিনিৰ পৰা কিন্তু মই ঝাৰু বনালোঁ দেই ধুনীয়াকৈ সেইখিনি আপোনালোকক দেখাবলৈ নহ'ল পিছত দেখাই দিম বাৰু আৰু যিহেতু মোৰ ধান মাৰি খুব ভাল লাগে সেইকাৰণে ধানো অকণ কেইমুঠিমান মাৰিলোঁ আগতে ধান চান মাৰিলে মানুহবিলাকে বেমাৰ আজাৰো নহৈছিলে হয় নাই কামতো ব্যস্ত থকা হয় আজিকালি মানুহবিলাকে ধানেই নামাৰে গাঁৱতে হওক বা টাউনত গাঁৱততো ধান নামাৰেই আজিকালি ধান মাৰিলে মানে মানুহৰ শৰীৰটো মানে এক্সাৰচাইজৰ নিচিনা হয় ন সেইকাৰণে মাৰিব লাগে আজিকালি কিন্তু নামাৰে ইফালে আহিছোঁ হাবিলে কলগছজোপাৰ পৰা কলপাত এখিলা আনিবলৈ এইবোৰ গুটিবোৰ দেখিছে নাই বাৰু আগতে ধেমালিতে এজনী সেইজনী কি কৰোঁ জানে চুলিত লগাই দিওঁ নহয় এইবোৰ এই গুটিবোৰ জাহা চুলিত লাগি ধৰে তেতিয়া একদম এৰুৱাব নোৱাৰে চুলিখিনি কাটি পেলাব লাগিব আমি আগতে সৰুতে এজনী খুব ধেমালি কৰিছিলোঁ এতিয়া এই জোপাৰ পৰা কলপাত এডখি কাটি লওঁ এইটো বা কি কৰিম চাই থাকিব দেই এইখিলা কলপাত লৈ গ'লোঁ এইফালে কলপাতখিলা ল'লোঁ এইফালে জুমুঠি গুটি ল'লোঁ জুমুঠি গুটি লৈ এতিয়া ধান মাৰি শেষ হোৱাৰ পাছত আপোনালোকৰ ফালে এইটো নিয়ম কৰেনে আমাৰ ফালে ধান মাৰি শেষ হোৱাৰ পাছত নতুন ধান মাৰিলে এনেকৈ পতানজৰা অকণমান ধুনীয়াকৈ জাৰি পেলাই চাফা কৰি দি দুমুঠি এটা দিয়ে মানে কি নাম বুলি কয় জানো কিবা মুনি দিয়া নে কি বুলি কয় মানিমুনি দিয়া নে মুনি দিয়া বুলি কয় ভালকৈ নাজানো এইখিনি যে ইমান ধুনীয়া এনেকুৱা ধানে দাবলৈ মন যায় একদম এচুপি ইমান ধুনীয়া এইটো আছিলে নলা আছিলে দেই সেইকাৰণে পৰি গ'ল ধানটো পথাৰলৈ যাবলৈ বুলি পথাৰলৈ আহিলে মনটো ইমান ভাল লাগে আজিকালি পথাৰলৈ যাবই নোৱাৰোঁ সময়ৰ অভাৱত কি কৰিব পথাৰ দাম জানো ঘৰলৈ নিবলৈ আহে বাই বাই পথাৰলৈ আহিলে আমনি নালাগে এইবোৰ আমাৰ দাৱনি দেই সেইফালে দাৱনি সঁচাকৈ গাঁৱত মানুহৰে কামৰ অন্ত নাই দেই এই ধান দোৱা এই কিবা কৰা এতিয়া মই আকৌ সেয়া কোমল চাউল চালিব লৈছোঁ সকামলৈ বুলি এইফালে কোমল চাউলখিনি আমাৰ আকৌ ন খাবলৈ হ'লে কোমল চাউল লাগে আপোনালোকৰ বাৰু কি লাগে জনাব দেই ভাতৰ নটো নধৰে আমাৰ এইফালে কোমল চাউলৰ নটো চাহ পানী দিছে বুলি দেখুৱাই দে চাউল চলা চাহ পানী দিব লাগিছে এইফালে মুড়ি লাডু ৰঙা চাহ বিস্কুটৰ টেমা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব লগতে চেনেলটো ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই